हेलो बंधुসকল মই ইনামুল আপোনালোকে চাই আছে আসাম বয়েজ ইউটিউব চেনেল। আজি আপোনালোকৰ লগত আলোচনা কৰিম কেনেকৈ ৰেশন কাৰ্ডৰ ফ্যামিলি ডিটেইলছ চাব পাৰি। কেতিয়াবা ডিলাৰবিলাকে মিছা মতে আপোনাৰ নামৰ ৰেশন কাৰ্ড আছে না নাই সেইটোও চাব পাৰিব। লগতে ফ্যামিলিত কিমানজন মানুহ আছে, হয়তো কম আছে না বেছি আছে, কেতিয়াবা বেছি থাকে ডিলাৰে কমকৈ মালখিনি কম দিয়ে। গতিকে সম্পূৰ্ণ কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। চাৱাৰ পিছত আপোনালোকে নিজেই কেনেকৈ অনলাইনত ওলাব পাৰিব আপোনালোকে বুজি পাব। আপোনালোকে চাই আছে আসাম বয়েজ ইউটিউব চেনেলটি সাবস্ক্রাইব কৰক। লগতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ সফলে থকা বেল আইকনত টিপক আৰু অল টিপক। মই কৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰাউজাৰ ল'ব, লৈ এড্ৰেছ বাৰত মই এটা কপি পেষ্ট কৰিম, তাৰপিছত চাৰ্চ কৰিম। মই লিংকটো আপোনালোকৰ সুবিধাৰ্থে ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা পোনে গৈ আপোনালোকে চাব পাৰিব। চাওক, লিংকটো ক্লিক কৰাৰ লগে লগে চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত আপোনালোকে এটা ষ্টেট আসাম সিলেক্ট কৰাই আছে, তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। বৰপেটা, মই বুজিতো বৰপেটা ডিষ্ট্ৰিক্ট, মই বৰপেটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ। আপোনাৰ যি ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্ট সিলেক্ট হোৱাৰ পিছত এটা চাওক আল্টিমেটলি সিলেক্ট সাব ডিভিজন আহিছে। তাৰ সাব ডিভিজনটো সিলেক্ট কৰিব লাগিব। মোৰ বৰপেটা, মই বৰপেটা সিলেক্ট কৰিছোঁ। আপোনাৰ যি সাব ডিভিজন আহে সেইটো সিলেক্ট কৰি ল'ব। এতিয়া চাওক নেটটো অলপ চলপ তাৰ কাৰণে প্ৰব্লেম দি আছে। চাওক এতিয়া তাৰপিছত সিলেক্ট চাৰ্কেল অফিচটো সিলেক্ট কৰিব। মই যিটো বাগবৰ চাৰ্কেল, আপোনাৰ যি চাৰ্কেল সেইটো সিলেক্ট কৰিব। ইয়াৰ পিছত আহিছে চাওক ভিলেজ, আপোনাৰ যি ভিলেজ সেই ভিলেজটো ইয়াৰ পৰা সিলেক্ট কৰি দিব লাগিব। ইয়াতে চাওক বহুতখিনি বৰপেটা ডিষ্ট্ৰিক্ট বাগবৰ চাৰ্কেলৰ গোটেইখিনি ভিলেজ শ্ব' কৰিছে। ইয়াৰ পৰা আপোনাৰ যিটো ভিলেজ সেইটো সিলেক্ট কৰি দিব লাগিব। মোৰ নিশানজৰ ভিলেজটো মই সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পিছত একেবাৰে হ'বলৈ চাব ভিউ ৰিপৰ্ট আছে, ভিউ ৰিপৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নিশানজৰ ভিলেজৰ যিমানখিনি ৰেচন হোল্ডাৰ আছে সকলোখিনি এটা PDF ফৰ্মেটটো ওলাই আহিব। আপুনি PDF নাইবা এক্সেল আপুনি ডাউনলোড কৰি ল'ব পাৰে। এতিয়া চাওক গোটেইখিনি আহিছে। এটা প্ৰথমত আছে কাৰ্ডৰ মুখ্য মানুহজনৰ নাম, তাৰপিছত কাৰ্ড নাম্বাৰটো আছে, এনেকৈ RC নাম্বাৰটো আছে, কাৰ্ড টাইপ আছে, তাৰপিছত ফেমিলিত কোন কোন আছে সেইবিলাকৰ আছে, আৰু জেণ্ডাৰ, এজ, ফাদাৰ নেম, মাদাৰ নেম, স্পৌজ নেম, ৰিলেশ্যন উইথ হেড অফ ফেমিলি গোটেইখিনি আছে। গতিকে আপোনালোকে এনেকৈ যি ইচ্ছা, যিটোৰ ভিলেজৰ ইচ্ছা সেইটো ভিলেজৰে এনেকৈ ওলাই ল'ব পাৰিব। এতিয়া মই ডাউনলোড কৰিম, সিলেক্ট ফৰ্মেটত মাৰি PDFটো মই ডাউনলোড কৰিম। PDF দিছোঁ, তাৰ ৰাইট চাইডত আছে এক্সপৰ্টত মাৰি এইটো ডাউনলোড কৰি লওঁ। ডাউনলোড হৈ আছে, নেট অলপ চলাওঁ। ডাউনলোড অপশ্যনটো আহিছে যে মই ডাউনলোড মাৰিছোঁ। হেল্ল' বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব।